কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলো ভালে আছে। মই আজি কেঁকুৰা বনাবলৈ লৈছোঁ মেচকা টেঙাৰে। কেনেকৈ বনাওঁ আপোনালোকে চাই থাকিব। আৰু মোৰ যিজনী লগত থাকে এনি টাইম তাই আলু কুটি আছে। এই ৰাতিৰ খাদ্য এয়া আলু আৰু এয়া বিন আৰু এইজনী মণি আৰু তাই ইয়াতে দালি বহাই দিছা ন মণি? দালি কি বহাইছা? দালি কেমেৰাৰ ফালে চোৱা। দালি আৰু পটল ফ্ৰাই। দালি আৰু পটল ফ্ৰাই আৰু অলৰেডি তোমাৰ সেয়া বেঙেনা পুৰি থৈ দিছে তাই। এয়া বেঙেনা পিটিকা হ'ব। তাৰপিছত তোমাৰ আৰু মোৰ ননন্দজনীয়ে ভণ্টি তাই কেঁকুৰা বাচি আছে। ত' মই কেঁকুৰাও বনাম। থাকিলে এইখিনি বাচি আছোঁ। এইখিনি ভণ্টিজনী বাচি আছে। এইয়া মৰি আছে। বাকী জিন্দাই আছে এইকেইটা। কালিলৈকে থাকে নে নাই নাজানো। আৰু ইয়াৰে দুটামান দিম কেঁকুৰাৰ তেল টেঙা পাতেৰে বনাম। ধুলি নধুলেও হয় না? নালাগে ধুব এনেকৈ। এইখিনি নুধো, এইখিনিও নুধো আৰু এইখিনি থৈ দিম অলপ। এইখিনি ধুই দিম ন। অঁ আৰু এয়া কেনেকৈ বাচিছে চাই লওক। চৰ্বি ৰ'বা। কেঁকুৰা আমাৰ বাচা হৈ গ'ল। এতিয়া মই ইয়াতে তেল এড কৰিছোঁ। তো অকণ কেঁকুৰাটো ফ্ৰাই কৰি ল'ম। এইখিনি কেঁকুৰাৰ তেল আৰু তোমাৰ কেঁকুৰাত এয়া জলকীয়া গুড়া, আদা নহৰু আৰু জলকীয়া আৰু পিঁয়াজ আৰু এয়া মেচকা টেঙা এড কৰিম। চ' এতিয়া ভণ্টি এয়া চাফ কৰি আছে, ধুই আছে। আৰু এইটো ঠেংটো নাই তোমাৰ হালধি গুড়ি পিঁয়াজটো বেছি সিজিব নিদিওঁ বাৰু। এইখিনি কেঁকুৰাখিনি এড কৰি দিম। এয়া জলকীয়াখিনি দি দিলোঁ। জলকীয়া আদা নহৰুখিনি অলপ পিছত এইখিনি এড কৰি দিম কেঁকুৰাত। দিছিলোঁ তো মই তেলখিনি এড কৰিম ইয়াতে। তেল এড কৰি দিলোঁ। দিছিলোঁ 2 মিনিটমান। আকৌ অকণ লাৰি দিলোঁ। ধুনীয়া হৈছে কেঁকুৰাখিনি। তো মই তেলখিনি এড কৰিম ইয়াতে। তেল এড কৰি দিলোঁ। ধুনীয়াকৈ ফ্ৰাই হ'ব লৈছে কেঁকুৰাখিনি। জ্বলাখিনি নাকত ধৰিছে। আৰু মই এয়া মেচকা টেঙাটো কাটি লোৱা নাই, এনেকৈ দিম। আৰু তোমাৰ এয়া বাতিত পানী অলপ লৈছিলোঁ, এড কৰিম অলপ পানী সিজিবলৈ দিম। আকৌ 5 মিনিটমান পিছত আকৌ ঢাকোন মাৰি দিলোঁ। ধুনীয়াকৈ সিজিবলৈ লৈছে। চ' মই এতিয়া মেচকা টেঙাখিনি এড কৰিম। মেচকা টেঙাখিনি কটা নাই বাৰু। তাৰপিছত হা আৰু অকণমান ঢাকি দিওঁ। 5 মিনিটমান ৰাখি দিওঁ। এয়া হৈ গ'ল। ৱাও কি টেষ্টি হৈ গ'ল। মই গেছ অফ কৰি দিলোঁ। ফিনিশ্ড। ছোৱালী 2জনীমান খাব। চ'
চ' সিহঁতক অকণ থৈ যাওঁ থোড়া খাকে দেখো এয়া হৈ গ'ল এতিয়া মই ঘৰত আহি যাম